এনেকুৱা ধৰণৰ ভয়ানক জেগা আৰু মই কিবা অলপমান ভয়ে লাগিছে দিয়া DPCIS vlog itu মোৰ নতুন ষ্টাইল তো মানে গৈ আছো লং ড্ৰাইভ একদম কমেও নিগু কিমান কিলোমিটাৰ হ'ব মানে হেৰিমান হ'ব লাগে 7 কিলোমিটাৰ মান হ'ব তো আমি এতিয়া লং ড্ৰাইভ গৈ আছো বাইকত গ'লে মানে শৰ্ট ড্ৰাইভ আমি এতিয়া চাইকেলত যাম না সেইকাৰণে আমাৰ লং ড্ৰাইভ হৈ আছে এতিয়া বৰ্তমান গৈছোহে তো কৰোণা ছিজন সেইকাৰণে আৰু কি কৰিম চাইকেলতে যোৱাই ভাল তো চাই থাকক ভিডিঅ'টো তাত গৈ দেখুৱাই থাকিম বহুত ৰ'দ আজি বহুত মানে ৰ'দ দিছে আজি এইকেইদিন পুৰা বৰষুণ দি দিয়ে আজি ৰ'দ তো চাই থাকক আৰু হিয়াৰ বাহিৰ ঘৰ হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে তো গাইছ এতিয়া দুপুৰি পাম আৰু বহুত গৰম লাগি গ'ল দিয়া বহুত গৰম লাগি গ'ল এতিয়া মানে সিহঁতে আগবাঢ়িলা মই মানে এতিয়া আগবাঢ়িম অকণমান মানে ভাগৰ লাগি গ'ল অকণমান মানে বেছিয়ে ভাগৰ লাগি গ'ল এতিয়া আৰু চাগে 3-4 মান আছে নেকি কিলোমিটাৰ তো চাই থাকক ভিডিঅ'টো গাইছ আমি এতিয়া মাজৰ ৰাস্তাত সোমাইছোঁ মানে পাম আৰু 2 কিলোমিটাৰমান আছে তালৈকে লগৰজনী ঘৰত ফাৰ্ষ্ট যাম ভাগৰ লাগি গ'ল সি মানে আগত চাইকেল চলাই গ'ল আৰু মই খোজকাঢ়ি গৈ আছোঁ ভৰিখন ধুইছিলোঁ মানে ইয়াতে পানী গৰম লাগি গ'ল ভাগৰ লাগি গ'ল লং ড্ৰাইভ লং ড্ৰাইভ হৃদয়ৰে হাসনা গৈ আছে মই খোজকাঢ়ি গৈ আছোঁ আৰু ভাগৰ লাগি গ'ল না এয়া ইফালে হাঁহ পুহিছে হাঁহ পাক 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 ইফালে এনেকৈ বনাই দিছে কিবা এটা আইডিয়া পায় যদি চাই লওক আৰু আপোনালোকেও জানে বাৰু এনেকৈ চাং টাং দিব লাগে বুলি বৰষুণ আহিলে আৰু তো ফাইনেলি আহি পালোঁ লগৰজনীৰ ঘৰত মই ইমান ভাগৰ লাগি গ'ল নহয় আধা খোজকাঢ়ি আহিলোঁ চাইকেলত বহি আহিব নহ'লে তো আমি এতিয়া ওলালোঁ এতিয়া যাওঁ লগৰজনী ঘৰৰ পৰা ওলালোঁ আৰু মানে আগতেও সেইটো ভিডিঅ' কৰিছে মানে কি হ'ল সেইকাৰণে আকৌ এবাৰ আহিছোঁ আগৰ ভিডিঅ'টো ডিলিট হৈ গ'ল মানে কি বছৰে অহা নিচিনাই হৈ আছে বছৰে নহয় মাহৰ মূৰত আহি পালোঁ আগতেও আহিছিলোঁ ভিডিঅ'টো মানে কি হৈ গ'ল মোৰ চব ডিলিট হৈ গ'ল সেইকাৰণে আকৌ আজি এনেও আহিব মন গ'ল ঘৰতে কিমান থাকিম সেইকাৰণে আহি গৈছোঁ তাকো চাইকেল চলাই থাকক তাৰপাছত ইয়াৰ পাছত মই এনেকুৱা এটা ঠাইলৈ যাম য'ত আপোনালোকে সেই ৰহস্য কথাখিনি আপোনালোকে গম পাব আৰু এনেকুৱা ধৰণৰ ভয়ানক জেগা আৰু মানে ইণ্টাৰেষ্টিং লাগিব আপোনালোকৰ এই ভিডিঅ'টো তো সেইকাৰণে মানে স্কিপ নকৰিব একদম চাই থাকক এতিয়ালৈকে যদি চাই আছে তেনেহ'লে লাইক এটা কৰি দিওঁ দেই সঁচাকৈ স্পীডত আহিছে কি বোলে হা মানুহ খেদে আমি মামা খেদিছে বোলে ভাবি ইয়াতে হাগি পেলালা ন এতিয়া আছিলা পাই মস্ত দাম আকৌ চৰাইটো ভিডিঅ' কৰি আছো আমাৰ ওচৰত আহিব লাগে
ভাবিছিলোঁ আমাকে লৰাইছে কিন্তু লৰুৱাই নাই আগতে এনেকুৱা নাছিলে এতিয়া বনাই দিলা এয়া ধাবা আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই দি দিছোঁ এয়া এইটো চাই লওক ইয়াতে ধাবাটো হ'ব তো ইয়াত চৌকা টৌকাবিলাক আছে এতিয়া অপেনিং হ'লা হ'বলা ন কিন্তু ধৰ মানুহ ইমান অহা নাই এতিয়া গম পোৱা নাই কাৰণে আহে তো আগৰ ভিডিঅ'টো আপোনালোকে চালে এনেকুৱা আছিলে আগতে আৰু এতিয়া এয়া এনেকুৱা মানে কি হয় আনে বেলেগ মানুহবিলাকে কিমান ডেভেলপ হৈ চাওক ডেভেলপ কৰিব পাৰে আমাৰ মানুহবিলাকে মাটি বিক্ৰী কৰে আৰু বেলেগ মানুহে আহি পিনে এইবিলাকত ডেভেলপ কৰিব পাৰে ইমান ধুনীয়া জেগা আছিলে এতিয়া চাওক এনেকৈ বনাই পেলালে অলপমান ইয়াতে আহিকে বহিছোঁ আৰু বহাই নাই মানুহ আৰু অৰ্ডাৰ দিম ইফালে আন্ধাৰ আহিছে এতিয়া পোহৰ আহিছে এতিয়া অৰ্ডাৰ দিম মানে খাম আৰু এনে আৰু আমি অৰ্ডাৰ দিবৰ কাৰণে পইচাই আনা নাই কি খাম জাগাটোৰ কাৰণে আহিছোঁ এইকেইটা চাওক নাজানো নামটো পাহৰিলোঁ ইয়াৰ আপোনালোকে কওক কি নাম ইয়াৰ গোটেইকেইটাৰে এইটো এটা এইটো মাইকী গোটেইকেইটাৰে পাহাৰী কাটি সাগৰ পুতি নিজৰ কৰিমে কথা দিলোঁ মই আঠা লাগে হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ আৰু এটা কথা কৈ দিওঁ যি কি নহওক মানে ইয়াৰ পৰা যেতিয়া যাম আৰু এটা মই আগৰ পৰা কৈ আছিলোঁ এটা এনেকুৱা ধৰণৰ ৰহস্যজনক মানে এটা ৰহস্য ভৰি আছে সেই জেগাটোত আৰু সেই জেগাটোৰ ৰহস্য কি সেইটো বিষয়ে আপোনালোকক জনাম আৰু সেই ঠাইখিনি অলপমান দেখুৱাম আৰু বহুত খাতাৰনাক বুলিও শুনিছোঁ বহুত মানে ভয়ানক হয় বোলে তো কিমান ভয়ানক আপোনালোকে চাই থাকিলে গম পাব ভিডিঅ'টো তো সেইকাৰণে স্কিপ নকৰিব আৰু যদি ইমানলৈকে চাই আছে তেনেহ'লে লাইকটো কৰি দিব আৰু কৈ দিয়ক ভাই লাইক প্লিজ লাইকটো কৰি দিয়ক আৰু এতিয়া কাৰোবাক শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো তেতিয়াহে আপোনালোকে মানে কি হয় সেই ৰহস্য যিটো জেগা সেই জেগাখিনিৰ কথা গম পাব হেই মাস্ক পাহাৰত আছোঁ ন কৰোণা ভাইৰাছ নহয় দে কিন্তু লগাব লাগে মাস্ক দে এতিয়া একদম মানে গৰম লাগি গৈছে সেইকাৰণে বৰষুণটো দিছিলে আহি পাই যেতিয়া আমি লগৰ ছোৱালী ঘৰত থাকিলোঁ তাৰপিছত বৰষুণটো দিলে আৰু এতিয়া এৰিছে আহিলোঁ কিন্তু তথাপিও মানে ঠিক নাই এয়া ঠিক নাই তো বৰষুণ দিব পাৰে ইহঁতেও তাত যাই পেলাই এয়া নিজৰাত তো যাওঁ ময়ো জুকচুক ওলাব পাৰে ভাই মোবাইলটো বেয়া আছিলে সেইটো পুৰণা মোবাইল আছিলে একদম চেল্ফিৰ পৰা বেলেগ বেক কেমেৰা এনে মানে বেক কৰি পেলাই লগত ভিডিঅ' কৰিব পৰা নাছিলোঁ তো আৰু এইবিলাক জেগা কিমান জংঘল আছিলে পাপাত আৰু মোবাইলটো কৰিছিলোঁ আৰু এনেকৈ এইফালে দিয়া দিছিলোঁ এতিয়া একদম মানে ফ্ৰী আহিব পাৰোঁ মানে ফটো চট মাৰি আছে মানে চলি আছে সেয়া চুলি মেলি বহিছোঁ মই ভাবি তোকে এজনী তাতে থাকি নাহিলে তথাপি ইয়াত বেছি দেৰি কৰিলে সেই ৰহস্যজনক জেগাটোলৈ যাব নোৱাৰিম সেইকাৰণে অলপমান জলদি তো অলপমান দেখাই দিছোঁ হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা তো গাইছ এই ৰহস্য ঠাইটো আহি পালোঁ এই নিজৰাটো পাৰ হৈ লওঁ আগে তো গাইছ এতিয়া মই আপোনালোকক যিটো ৰহস্য সেই জেগাটোলৈ লৈ যাই আছোঁ আৰু ইয়াত বহুত মানে কাহিনী জড়িত হৈ আছে ভয়ো লাগিছে
অকলে আহিছোঁ মানে লগৰ কেইজনী তাতে থাকি গ'ল সেয়ে তাতে বহি আছে তো মই অকলে আহিছোঁ তো লাষ্ট মোৰ লগত মানে এতিয়া নিকুৱে আহিছে এয়া নিকু এই চাপ্পলটো খুলি থৈ আহিম তো পিন্ধি আহিছোঁ য়েছ ইয়াত বোলে ভয়ো লাগে বোলে অকণমান বোলে কিবা কিবি গছকি পালেও বোলে দিগদাৰ বেমাৰ হৈ যায় বোলে সেইকাৰণে খেৰ চেৰ লৈকে আহি আছোঁ তো এইটোৱে মই বহুত দিনৰ পৰা মানে ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ আপোনালোকক দেখুৱাম বুলি আজি আহিছোঁ আৰু বেছি মানুহ চানুহ তাত অহা যোৱা নাই মই কিবা অলপমান ভয়ে লাগিছে দিয়া ভয় লাগিছে মোৰ তো এয়া ইমান গধূলি আছে তাকেতো খুলি থওঁ এইখিনিতে খোলো দ্য মেজিকেল বক্স গাইজ ভিডিঅ'টো মই খালি এণ্টাৰটেইনমেণ্টৰ কাৰণে মই এনেধৰণৰ হৰৰ টাইপ মই এডিট কৰিলোঁ ইয়াৰ ৰহস্যটো মই আপোনালোকক জনাওঁ যে মোৰ ফ্ৰেণ্ডজনীও কৈছিল আৰু এতিয়া বৰ্তমান থকা ককা আইতাহঁতেও কয় এই বিষয়ে আগৰ আমাৰ ককা আইতাহঁতৰ আজু ককা এনেকৈ তাৰ আগৰ পূৰ্বযুগৰ মানে কমেও 500-600 মানৰ বছৰ হ'ব পাৰে মই সঠিক নাজানো কিন্তু যিখিনি মোক কৈছে যেনেধৰণৰ কৈছে মই তাকে তেনেধৰণৰে ক'বলৈ ওলাইছোঁ ইয়াত যেতিয়া আগৰ দিনৰ মানুহে কাপোৰৰ প্ৰয়োজন হৈছিল বিয়া চিয়া এনেধৰণৰ তেতিয়া ইয়াতে তামোল পাণ আৰু চাকি বন্তি জ্বলাই থৈ গ'লে পিছদিনাখন আহিলে ইয়াতে কাপোৰযোৰ পোৱা যায় বুলি কয় ঠিক তেনেদৰে এদিন মহিলা আহি কাপোৰযোৰ লৈ যোৱাৰ পাছত ঘূৰাই দিব নাহা তেতিয়াৰ পৰাই এই বাকচটো পাথৰ হৈ যোৱা বুলি কয় এই বিষয়ে মই যিখিনি জানো সেইখিনিয়ে জনালোঁ ইয়াৰ বহুতো মানে মই ভয় লগা কাৰণটো এই কাৰণে কৈছিলোঁ যে ইয়াতে মানে যেতিয়া কাম চলিছিলে পাথৰবোৰ ভাঙিছিলে তেতিয়া ইয়াত কাম কৰা মানুহৰ মৃত্যু হৈছিল বুলি কৈছিল বহুতো ড্ৰাইভাৰ এনেধৰণৰ মানুহৰ মৃত্যু হৈছিল বুলি কৈছিলে সেইকাৰণে সেৱা লৈ মই গৈছিলোঁ ভয়ে ভিডিঅ'টো যেনে তেনে কৰিলোঁ আৰু যিসকলে জানে কামাখ্যা আমাৰ ক্ষেত্ৰী কামাখ্যা মন্দিৰত যেতিয়া তাতে বলি দিয়া হয় পূজা কৰা হয় মানে দুৰ্গা পূজাৰ সময়ত তাত দিয়া বলি বিধান বা তাত দিয়া পূজা অৰ্চনাখিনিও ইয়াতো পোৱা যায় বুলি কয় এই বাকচ ভগৱানটো পোৱা যায় বুলি কয় এইটোৱে বিশ্বাস মানুহৰ আৰু এই চিৰিটোতে আছিলে আগতে পাথৰবোৰ আৰু ভাঙিছিল ইয়াতে তেতিয়া ইয়াতে মানুহৰ মৃত্যু হৈছিল বুলি কয় মই যিখিনি জানিছোঁ সেইখিনিয়ে মই আপোনালোকক জনাইছোঁ হয় নহয় ওচৰৰ আমাৰ কোনোবা অঞ্চলৰ আছে যদি সিহঁতে বেছি ভালকৈ জানিব মই যিখিনি জানিলোঁ সেইখিনি আপোনালোকক জনালোঁ এই বিষয়ে বাকচ ভগৱানৰ বিষয়ে ইয়াতে পূজা অৰ্চনা কৰা হয় মই সেইখিনিও সোধা নহ'ল আচলতে মই লগৰজনীক সুধিম বুলি ভাবিছিলোঁ কিন্তু তাৰ মানে বিশেষ প্ৰব্লেমৰ কাৰণে সি মানে ভিডিঅ'ত নোলালে আৰু ওলাব নোখোজিলে সেইকাৰণে মই এনেকৈ ভইচ অভাৰ কৰিব লগা হ'ল তো এয়াই আছিল ইয়াৰ ৰহস্যটো ভইচ অভাৰ কৰিয়ে তো গাইজ মই ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম ইয়াৰ পিছৰ পাৰ্টখিনি মই বেলেগ ভিডিঅ' এটাত এড কৰি দিম চাবলৈ নাপাহৰিব তেতিয়ালৈকে বাই বাই